টেনশন থাকলে লাগছে টেনশন কিয় নহবই ভাই যোৱাকালি মোৰ মোটামুটি 10 লাখ মান টকা লছ হৈছে 10 লাখ টকা আৰু পৰহি 18.5 লাখ মান টকা লছ হৈছে আৰু 18 তই এইখিনিতে আচৰিত হলি কেনেকে হবই তই এই মাহটোৰ যদি হিচাপ শুনা মোৰ তেতিয়াহ'লে তই এতে উল্টি পৰবি ৰচোন ৰ ভাই তই দেখোন কণ্ট্ৰল চাৰ্ভিচ নাপালে খাবই নোপোৱাই হেই কি কথা কওঁ তই আৰে তই লগটোৰ আগত ফকডাং মৰা কথা কলি বেলেগৰ আগত যিমান লেভেল দিলো লগটোৰ লগত লেভেল দিবা নোৱাৰি দেই নাই কি ভাবিমে ঐ সেইবিলাক কথা বাদ দে এতিয়া তোৰ নতুনকে বিয়া হোৱা মানুহ সংসাৰ কেনে চলি আছে সংসাৰৰ কথা কৈছে তই কবায়ে লাজ লাগা জানানে কিনো হ'ল আকৌ তিৰিয়ে কুচকুচিত মই থাকবা নৰা হৈছো কি কুচকুচি ভাই সেই তিৰিয়ে ভাই বিয়াৰ পিছৰ পে মানে অত ফুৰবা যায় তত ফুৰবা যায় জানানে তাকো ওচৰ জাগা নহয় কাশ্মীৰত যায় হিমাচল প্ৰদেশত যায় কাশ্মীৰত এই মই মানে নৰা হৈছো গম পাইছানে এই চিয়াতিৰি মানুহবিলাক এনেও ফুৰকৈ থাকে হলেও ভাই এনেকেনো ফুৰাবা নিবা পাৰি নহয় হা এই কম টকা যাব নেকি ইয়াতে ফুৰাবা নিয়া ললে ইমান টকা যাব সেই মহা টকা খৰচ কৰাতকে খাবাই পাৰিম কিমান তই যিহে চিপৰা মানুহ তই ঘূৰি ফুৰি টকা খৰচা কৰিবি নে নাই কিবা এটা ফাং ফুং কৰি হলেও তাইক মই বুজাব লাগব তিৰি মানুহৰ যদি চব আশা পূৰণ কৰবা যা গৰীব হৈ যাব লাগব গম পাইছানে গতিকে সেহাতৰ কথাত মন দি থাকিলে মই নহব বল খোজা বল খোজাবি তকো যাব লাগিব আহ এই তলকে বহিবা দেৱে ভালে আছা আছো দে ভালে ফুৰবা আহিলো ভালে হৈছে দে আজি এতিয়া মোৰ ৰাজা নাছিল দেখিছা না লক্ষী লৈ আহিছা ক'ত বহি ভাই আছে চাইছো বাৰু ক'ত বহি ভাইছে চাওছো ভাই এই চকী টকী এইগিলা আনাৰ লগে লগে তাই ফেনখান ভাঙাৰ লগে লগে চকীখান বেয়া হৈ যায় এনেই যায় নহয় সেইকাৰণে মই গোটেই এটা পাতিত তলত বহা ব্যৱস্থা কৰিছো ইয়াত মানে কোনো খৰচ পাতি নাই তোৰ একে পটকে লাজে লাগে হ'ব দে হ'ব কি জানানে আমাৰ ঘৰত যদি কিবা আলহী আহে বহিবা নেকি এখন কি জানানে ভাত খাবা লাগে ইমান সৰু তামোল এই নহয়ে যোৱাকালি চাও এইখন মই আনিছো খুৰা বান্ধাত দেউলৰ পে এইখানেদি তাৰমানে তামোলটো সৰু সৰু কৰিব পাৰি এতিয়া তামোলৰ যিহে দাম সৰু তামোল নেদি কেনেকে ডাঙৰ তামোল দিবি এটা মানুহ এখন তামোল দিবাই নোৱাৰি সেইকাৰণে মই এইবিলাক গোটেই চকলে দিছো নতুনকৈ নানা কথা যে মানুহবিলাক আহিয়ে থাকে বহুত তামোল লাগে আমাৰ হ'লেও এই মানুহটো বহুত চিপৰায়ে লাল চাহ খালি হ'ব না লাল চাহ খামে গাখীৰ দিয়া চাহ খামা বাইদেউ এই গাখীৰ দিয়া চাহ দিছো নে 2 কাপ আমাৰ তো বিয়া হোৱা আজি 2 মাহে হ'ল নিজে দেখো একেবাৰে ফুৰাব নিম বুলি পেলাই কিমান মোক কৈ আছা ৰাইজত এইগিলা আকৌ কিমান বাহিৰত ফুৰাব লাগিছে মোক নেনা নেকি ৰাম তহঁতে খালি ফুৰা ধান্দাতে থকা হাৰ মই দেখো কেৱল বিয়া হৈ হাত ধৰি বাৰীত কিবা শাক বুটালা কিবা বুটালা মুখাই কৰি থাকিব এই গৰমৰ দিনকেইটা কাশ্মীৰতে থাকিলো হয় গম পাইছা নাই তোক বেলেগে যেনেকে ঘৰত এচি খুৱাই মই সেইগিলা ভাবাই নাছিলো ডাইৰেক্ট 6 মাহ যদি কাশ্মীৰত থাকো তই তাতে বঢ়িয়া বৰফতে ঘুমাব পাৰিবি বৰফত ঘুমাব পাৰিম মই কি ধুনীয়া হ'ব দেখোন এই কথাটো চামে পিছে হলি মই পিছে কথা এটা হ'ল নহয় তই টিভিত দেখা নাই কালি কাশ্মীৰত গোটেই যুদ্ধ হ'ল এতিয়া কেনেকে যামে তাতে নহলে তোক মই তাতে ৰখা কথা আছিলে গৰমৰ দিনকেইটাত হয় নেকি কিন্তু মোৰ এতিয়া বহুত দুখ লাগছে দুখ লগা মানে কেনেকুৱাকে আমাৰ মানুহবিলাক মাৰি পেলাইছে সেইটোৱেতো অতি দুখৰ কথা হৈছে সেনেকুৱা হব নাগিছিল নাগিছিল বা আমি ভাগ্যৱান লাগিল চাইছো বাৰু সেইকাৰণেতো তোক যাওঁ কৰি ৰাখিবি তই নহলে তোক মই তাতে ৰাখিলো হয় এইবিলাক যুদ্ধ নহলে এতিয়া বাৰু যুদ্ধ হৈছে ইমান সৈন্য গিলা মচি আমি তাতে যুঁজ দিবা যাব নোৱাৰিম নে
সেইডালত আকৌ চলাব নাজানো চলাব নাজানিলে তাৰপিছত দেশৰ হৈ যদি আমি জীৱন ত্যাগ দিব পাৰো তাতে মোৰ বাহে যোৱা হ'ব হেন পাওঁ হলেও আমি কিবা কৰি হলেও যাম দে যি হৈছে তই তেওঁ মুঠতে যাৱা ঠাণ্ডাটো আছাহে তোৰ যাম দে একো নহয় একবাৰ মৰা আগত চাই আহিম গাড়ীতে উঠবা নৰয় সি আৰু বোলে কাশ্মীৰত যায় গাড়ীত উঠি কিমান বুমি কৰি যাই থাকে থৌ নৰে যাবা কম বেজা আমি একমান কৰি দেখাব ইয়াতে চাহ খা তাতে গেলি চাহ খাবা নাপাবি তাতে বৰফহে খাবা লাগবো Hola, Kasu, Hola, 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 Hola,